নমস্কাৰ, আজি আমি আখল ঘৰ বনাবলৈ লৈছোঁ বাঁহগাজ আৰু কঁঠালগুটি খাৰ শাক। তাৰ কাৰণে আমি লৈছোঁ অলপ কলা খাৰ বাতি এটাত, আলু অলপ কাটি লৈছোঁ, মচুৰ দালি লৈছোঁ, মান ধনিয়া অলপ, কাবেলি বুট তিয়াই লৈছোঁ, পিঁয়াজ এটা লৈছোঁ আৰু নহৰু লৈছোঁ। নহৰুবোৰ আমি ভালদৰে গুচাই থেতালি ল'ম। ইয়াতে গুলপীয়া ডিব্বাটোত মছলা আছে, মছলা অপশ্যনেল। মছলা মই শাকখনত ইউজ কৰা নাই, কিন্তু কোনোবাই ইচ্ছা কৰিলে ইউজ কৰিব পাৰে। ইয়াতে আছে বাঁহগাজবোৰ আমি পাতল পাতলকৈ কাটি লৈছোঁ, লগতে 2 পিচ তাতে আলু মিলাই থোৱা আছে আৰু কঁঠাল গুটি লৈছোঁ। আমাক আৰু সোৱাদ অনুসৰি অলপ নিমখ লাগিব। জুইত কেৰাহীখন মই পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াতে সৰিয়হৰ তেল দিছোঁ। সৰিয়হৰ তেলখিনি গৰম হ'লে কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি দিম। এতিয়া মই থেতালি লোৱা নহৰু কেইফুটাও ইয়াতে দিম। এয়া নহৰু কেইফুটা মই দি দিছোঁ আৰু লগতে পকা জলকীয়া 3-4টামান কাটি তেলত দি অলপ সময় ভাজিম। কঁঠালগুটি আৰু বাঁহগাজৰ খাৰ অসমৰ এখন থলুৱা খাদ্য, সেইবাবে মই ইয়াত মছলা ইউজ কৰিব বিচৰা নাই আৰু মছলা ইউজ নকৰাকৈ আঞ্জাখন বনাইছোঁ। আমি এতিয়া পিঁয়াজখিনি ভাজি হোৱাত ইয়াতে ধুই লোৱা মচুৰ দালিখিনি মিলাইছোঁ। মচুৰ দালিখিনি 2 মিনিটমান ভজাৰ পিছত ইয়াতে আমি কাবেলি বুটখিনিও মিলাই দিম। এয়া কাবেলি বুটখিনি মিলাই দিছোঁ। মচুৰ দালি আৰু কাবেলি বুট অলপ সময় আমি ভাজি ল'ব লাগিব। কাবুলি বুট আৰু মচুৰ দালিখিনি আমি 3 পৰা 5 মিনিটমান সময় হেতাৰে লৰাই ভাজি লৈছোঁ। এতিয়া আমি ইয়াতে প্ৰয়োজন অনুসৰি অলপ নিমখ মিলাইছোঁ। মন কৰিব যাতে কেৰাহীত লাগি নাযায় বা পুৰি নাযায়, তাৰ কাৰণে হেতাৰে লৰাই থাকিব লাগিব। ইয়াতে আমি এতিয়া কঁঠালৰ গুটিখিনি দিছোঁ। এই আঞ্জাখনত আমি কঁঠালৰ গুটি আৰু বাঁহগাজ বেছি ইউজ কৰিম। কঁঠালৰ গুটি আৰু বাঁহগাজৰ পৰিমাণতকৈ বাকীবোৰ সামগ্ৰীৰ পৰিমাণ অলপ কম হ'ব লাগিব। আৰু লগতে আঞ্জাখনত ভলুকা বাঁহৰ গাজেই ইউজ কৰিব। মই এয়া ভলুকা বাঁহৰ গাজখিনি আৰু কাটি লোৱা আলুখিনি এতিয়া আঞ্জাখনত মিলাই দিছোঁ। আমি সকলোখিনি বস্তু হেতাৰে ভালদৰে মিলাই ল'ম। হেতাৰে মিলাই লোৱাৰ পিছত ঢাকন দি অলপ সময় কম জুইত বা মিডিয়াম জুইতে আমি আঞ্জাখন অলপ সময় সিজিবলৈ দিম। প্ৰায় 10 পৰা 12 মিনিটমান এনেকৈ সিজোৱাৰ পিছত আমি ইয়াত কলখাৰ দিম। কলখাৰৰ পৰিমাণটো নিৰ্ভৰ কৰে কলখাৰখিনি কিমান চোকা তাৰ ওপৰত। কলখাৰখিনি বেছি চোকা হ'লে কলখাৰ কম দিলেই হৈ যায়, কিন্তু কলখাৰখিনি যদি কম চোকা হয় তেতিয়াহ'লে কলখাৰ অকণমান বেছিকৈ দিব লাগে। আমাৰ 10 পৰা প্ৰায় 12 মিনিট আমি এই শাকখন সিজাইছোঁ। এতিয়া আমি ইয়াতে কলখাৰ দিছোঁ। মই কাঁহৰ বাতি এটাৰে প্ৰায় আধা বাতিতকৈ অলপ বেছি কলখাৰ দিছোঁ। এতিয়া আমি আঞ্জাখন লৰাই লৈ আকৌ ঢাকন দি অলপ সময় সিজাম, প্ৰায় 7 মিনিটমান সিজাম। সাত মিনিটমান সিজোৱাৰ পিছত মই ইয়াতে এতিয়া গৰম পানী ঢালিছোঁ। গৰম পানী এটা আন্দাজত আপোনালোকে ঢালিব, যাতে কঁঠালগুটি সিজি যায় আৰু শাকখনতো অলপ পানী ৰয়। এতিয়া মই জুই বহাই দিম আৰু ঢাকন দিয়া আঞ্জাখন কিছু সময় সিজাব লাগিব। ইয়াৰ মাজতে মই কাটি লোৱা মান ধনিয়াখিনি ইয়াতে দি দিম। এয়া কাটি লোৱা মান ধনিয়াখিনি মই আঞ্জাখনত দি দিছোঁ। কঁঠালগুটিখিনি ভালদৰে নিসিজালৈকে আঞ্জাখন মই সিজাই থাকিব লাগিব। যেতিয়া কঁঠালগুটিখিনি ভালদৰে সিজিব তেতিয়া মই আঞ্জাখন জুইৰ পৰা নমাই থ'ম। দৰ্শকসকল, এতিয়া কঁঠালগুটি আৰু বাঁহগাজৰ ছিজন। আপোনালোকেও এনে এখন আঞ্জা ঘৰত বনাই খাই চাওক। কেনে পালে মোক জনাবলৈ নাপাহৰিব। লগতে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে মোৰ কঁঠালগুটি আৰু বাঁহগাজৰ খাৰ আঞ্জাখন হৈছে। এয়া মই অলপ কেৰাহীৰ পৰা উঠাই লৈছোঁ এটা পাত্ৰত। এয়া আমাৰ কঁঠালগুটি বাঁহগাজৰ খাৰ আঞ্জা।